গুলু মই জানিছো তই এইটো গান কিয় গাইছ সেইদিনা তই বৰ্তাহঁতৰ নাৰিকল গছজোপাত মনে মনে কিয় উঠিছিলি মই জানো ঘাঁহ কাটিবলৈ উঠিছিলো আকৌ সেইটোনো কি ডাঙৰ কথা হয় নাৰিকল গছৰ ওপৰত ঘাঁহ পায় নেপালো কাৰণেতো নামি আহিলো আকৌ পাছত এই গুলু তই ইংৰাজী বুজি পাও নে নেপাও মইচোন একোৱে বুজি নাপাও এই মুলু চাহ আমি হৈছো গাঁৱলীয়া মানুহ গতিকেলৈ ইংৰাজীখিনি যদি অসমীয়াত কৈ দিয়ে তেন্তে আমি বুজি পাম কিন্তু ইংৰাজীখিনি ইংৰাজীতে ক'লে আমি কেনেকৈ বুজি পাম হয় নাই বাৰু হয়তো নকওঁ ঐ গুলু তোৰ এবাৰ পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা হ'ল নকবি আৰু বুজিছনে এইবাৰ মই নৱৰ কাষতহে বহিছিলো মই নৱৰ কথা সোধা নাই নহয় মই তোৰ ৰিজাল্টৰ কথাহে সুধিছো তোৰ ৰিজাল্ট কেনেকুৱা হ'ল নকবি আৰু নৱয়ে ফেল কৰিলে আৰু তই ময়ো ফেল কৰিলো আকৌ পিছে তই যে ফেল কৰিলি দেউতাই গম পায় নে নেপায় মই চিধাই গৈ দেউতাক কলোগে নহয় অ দেউতা বহুত এটা ভাল খবৰ আছে তুমি মোক এইবাৰ নতুন কিতাপ কিনি দিব নালাগে তেতিয়া দেউতাই মোক ক'লে এই কি হ'ল চৰকাৰে ফ্ৰীকে দিব নেকি এইবাৰ মই তেতিয়া ক'লো নহয় দেউতা এইবেলি মোৰ যোৱা বছৰ কিতাপবোৰে হৈ যাব কাৰণ মই ফেল কৰিছো গুলু মুলু ক'ত মুলু নাই অহা নেকি আজি জানো ই অলপ আগত ফোন কৰিছিল আহি আছো বুলি এতিয়ালৈকেচোন পোৱাহিয়ে নাই কি বা হৈছে ফোন কৰিছে যদি আহি আছে চাগে নহলে আচ্ছা তই কচোন এবাৰ তই মেথছত অৰ্থাৎ অংকত তই কিমান নম্বৰ পালি কি কম আৰু মুলুতকৈ মই 10 নম্বৰ মাত্ৰ কম পালো মুলুৱেনো কিমান নম্বৰ পালে মুলুৱে 10 পাইছে আকৌ মানে তই কেঁচা লাগা মেৰা মাজাত